हेलो एवरीवन नमस्कार और पुनर्बार ख्याति-तृष्णा यूट्यूब चेनेলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকলৈ আগবঢ়াম এখন হেলদি কুচিয়া মাছৰ আঞ্জা আৰু এইকেইটা দেখিছেনে কুচিয়া মাছ কেইটা এইফালে মোৰ হাজবেণ্ডে কাটি কুটি এটা কুচিয়া মাছ ধুনীয়াকৈ বাছি দিলে আৰু মই এইফালে ধুনীয়াকৈ নিমখ হালধি হানি ৰেডি কৰি ললো আঞ্জাখন বনাবৰ কাৰণে। আহকচোন তেতিয়াহলে মই মছলা নিদিয়াকৈ কেনেকৈ কুচিয়া মাছৰ আঞ্জাখন বনালো একদম হেলদি টাইপত কোনো অপকাৰ নোহোৱাকৈ দেখো আহক। এইফালে মই প্ৰথমতে মিঠা তেলত কুচিয়া মাছকেইডোখৰ ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। ভালদৰে সিজালৈকে মই ফ্ৰাই কৰি ল'ম লৰাই যাতে দুইফালে ধুনীয়াকৈ সিজি যায়। আপোনালোকে কুচিয়া মাছ খাই বাৰু কেনে পায়? বহুতে হয়তো নাখায়, কিন্তু কুচিয়া খাব লাগে। কুচিয়া খালে তেজ হয় আৰু মই কিন্তু কুচিয়া মাছ একেবাৰে কৰকৰীয়াকৈ ফ্ৰাই কৰি লওঁ, তাৰ মানে নহ'লে মোৰ অকণমান ঘিণ নিচিনা লাগি থাকে। সেইকাৰণে মই দেখিছেনে পুৰা কৰকৰীয়াকৈ ভাজি লৈছোঁ। আৰু এইফালে মই এটা আলু বইল কৰি লৈছিলোঁ। আলুটো মই ধুনীয়াকৈ এনেকৈ ফেটি ল'ম। আলুকেইডোখৰ মই এনেকৈ ধুনীয়াকৈ পিটিকি ল'ম, তেতিয়া মানে তেলত ধুনীয়াকৈ মিলি যায় আৰু ধুনীয়াকৈ এনেকৈ মই সেইকাৰণে ভালদৰে ফেটি লৈছোঁ গিলাচ এটা দি। তাৰপিছত এয়া দেখিছেনে কি লৈছোঁ, আদা নহৰু পিঁয়াজ এটা জলকীয়া দুটা ফালি লৈছোঁ আৰু কুচিয়া মাছকেইডোখৰ একো ব্যৱহাৰ নকৰোঁ, মাত্ৰ এইখিনি বস্তুৱে ব্যৱহাৰ কৰিম। আৰু এইফালে লৈছোঁ মই অকণমান ভেদাইলতা পাত বটি লৈছোঁ আৰু মাছ ভজা তেলখিনিতে মই এতিয়া পিঁয়াজ দি দিলোঁ, আদা নহৰু দিলোঁ আৰু ভালদৰে লৰাই দিলোঁ মই এনেকৈ। আৰু পিঁয়াজ আদা নহৰু ধুনীয়াকৈ ভাজালৈকে মই এনেকৈ লৰাই ভাজি থাকিলোঁ। তাৰপিছত মই ফেটি লোৱা আলুখিনি এনেকৈ দি দিলোঁ আৰু ধুনীয়াকৈ এতিয়া তেলতে মিলাই দিম ভালদৰে, যাতে পিঁয়াজ আৰু নহৰুখিনিৰ লগত ভালদৰে একদম মিক্স হৈ যায়। তেতিয়ালৈকে মই এনেকৈ ধুনীয়াকৈ লৰাই থাকিলোঁ আৰু ধুনীয়াকৈ লৰাই মেলি তাৰপিছত মই ভেদাইলতাৰ পাতখিনি যে বটি লৈছিলোঁ সেইখিনি দি দিলোঁ আৰু ভালদৰে লৰাই দিলোঁ। এইটো ৰেচিপি একদম হেলদি ৰেচিপি হয়, অসুখীয়া মানুহকো এইটো খাবলৈ দিব পাৰে। একো মছলা পাতি ব্যৱহাৰ নকৰাকৈ এনেকৈ বনাই চাবচোন। সোৱাদো হয়, কিন্তু বহুত সোৱাদ হয়, মছলা নিদিয়াকৈও এনেকৈ বহুত সোৱাদ হয়। তাৰপিছত মই নিমখ হালধি আন্দাজমতে দি দিলোঁ আৰু ভালদৰে লৰাই দিলোঁ। আৰু এনেকৈ ভালদৰে লৰাই আছোঁ দেখিছেনে, যাতে সকলোখিনি ভালদৰে মিক্স হৈ যায়, কম্বিনেশ্যনটো ধুনীয়াকৈ মিলি যায়, যাতে আলু ভেদাইলতাৰ পাত পিঁয়াজ আদা নহৰু নিমখ হালধি গোটেইখিনি যাতে ধুনীয়াকৈ মিলি যায়। এনেকৈ লৰাই থাকিলোঁ। তাৰপিছত মই আন্দাজমতে পানী দিলোঁ আৰু এইখিনি মই এতিয়া উতল আহিবলৈ দিম। আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকে যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাব। আৰু মোৰ ৰেচিপিবিলাক যদি ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু এইফালে মোৰ দেখিছেনে আঞ্জাখন ধুনীয়াকৈ উতল আহি গ'ল। এনেকৈ উতল আহি থকাৰ সময়তে মই কুচিয়া মাছকেইডোখৰ দি দিলোঁ ইয়াতে আৰু অলপ ভালদৰে লৰাই দিলোঁ আৰু এনেকৈ অলপ সময় মই উতল আহি সিজি থাকিবলৈ দিম। আৰু তাৰপিছত অলপ সময় ঢাকন দি ৰাখিলোঁ। দেখিছেনে ধুনীয়াকৈ উতলি আছে। এতিয়া মই ইয়াতে অকণমান জিৰা গুড়ি দিম, বেলেগ একো নিদিওঁ, মাত্ৰ জিৰা গুড়ি অকণমান দিম। জিৰা গুড়ি অকণমান দি দিলোঁ আৰু আকৌ এতিয়া মই অলপমান সময় কম জুইত অকণমান সময় সিজি থাকিবলৈ দিম। গেছৰ ফ্লেমটো কম কৰি দিম আৰু এনেকৈ লাষ্টত মই অকণমান উতলাই সিজাওঁ, মানে কম জুইত, তেতিয়া সোৱাদটো অলপ বেছি উঠে। আৰু এতিয়া মই ঢাকন মাৰি দিলোঁ।
এয়া দেখিছেনে কম জুইত অলপ অলপকৈ উতল আহি আহি সিজি আছে আৰু মোৰ আঞ্জা হৈ গৈছে আৰু অকণমান লৰাই চালোঁ পুৰা ধুনীয়াকৈ সিজি গৈছে সকলোবিলাক ভালদৰে মিক্স হৈ গৈছে দেখিছেনে আৰু এইখন আঞ্জা যে কিমান সোৱাদ হৈছিল নহয় কি ক'ম আৰু মানে আপোনালোকেও নিশ্চয় ট্ৰাই কৰিব বুলি আশা কৰিলোঁ তেতিয়াহ'লে আজিলৈ ধন্যবাদ।